নমস্কাৰ বন্ধুসকল, মই কৃষ্ণামণি বৰাই আপোনালোক সকলোকে আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কিছুদিনৰ পূৰ্বে বিশেষ কাৰণবশতঃ মই গৈছিলোঁ গুৱাহাটীলৈ বুলি, আৰু তালৈ যাওঁতে গুৱাহাটীতে স্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতো মই সোমাই আহিছিলোঁ। গতিকে তাৰে কিছু অংশ আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। অৱশ্যে বৰষুণ দিয়াৰ বাবে আমি সকলোবোৰ বস্তু চাব নোৱাৰিলোঁ, কিন্তু ইয়াৰ ভিতৰত যিসমূহ ভালদৰে সযতনে ৰাখি থোৱা হৈছে সেইসমূহ বস্তু আমি চালোঁ। আমাৰ যি ঐতিহ্য, আমাৰ সংস্কৃতি, সাহিত্য সকলোবিলাক ইমান ধুনীয়াকৈ সজাই থোৱা হৈছে। আৰু এই পথেদিয়ে মই ওপৰলৈ গৈ আমাৰ যি মূল নামঘৰ ভাগ, সেই মূল নামঘৰ ভাগো মই চাই আহিলোঁগৈ। গতিকে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ, সকলোৱে চাব, লগতে মৰম দিব বুলি আশা কৰিছোঁ। এই ভাগ মূল তোৰণৰ মাজেৰে আমি সোমাই গ'লোঁ কলাক্ষেত্ৰৰ মাজভাগলৈ। সোমায়ে এক নিৰিবিলি পৰিৱেশ। তাতোতকৈ ভাল লগা কথা এইটো যে কেইবাটাও টেপ ৰেকৰ্ডাৰত ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীতবোৰ বাজি আছিল ইটোৰ পাছত সিটো। কিমান যে ভাল লগা নহয়নে? আৰু গুৱাহাটী বুলি ক'লে এই বৰষুণজাকৰ কথা নকওঁৱেই। কলাক্ষেত্ৰ পোৱাৰ লগে লগে বৰষুণজাক অহাৰ বাবে আমি বাহিৰৰ যিবোৰ চাব লগা আছিল সেইবোৰ চাবলৈ নাপালোঁ। লগে লগে আমি সাহিত্য সংস্কৃতিৰ ভৱনলৈকে সোমাই গ'লোঁ। আৰু তাতে বিভিন্ন জাতি জনগোষ্ঠীৰ ৰীতি নীতি, সাজপাৰ, ভাওনা সংস্কৃতি, নামঘৰ আসনকে ইত্যাদি কৰি বিভিন্ন ধৰণৰ বস্তু, সাঁচিপাতৰ পুথি, নামঘৰ সংস্কৃতিৰ লগত জড়িত বহুতো আলোকচিত্ৰ বা আৰ্ট গেলাৰী, সকলোবোৰ বস্তু খুব সুন্দৰকৈ আচলতে তাত সজাই থকা হৈছে। আৰু এটা কথা যে সকলো বস্তু আমি কেমেৰাত বন্দী কৰিব নোৱাৰোঁ, বিভিন্ন ধৰণৰ নীতি নিৰ্দেশনা থাকে। আৰু তাৰ মাজেৰে যিবোৰ আচলতে কেমেৰা কৰিবলৈ দিয়া হৈছে সেইসমূহ বস্তুহে আচলতে আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। একেবাৰে শেষত ভূপেন হাজৰিকাদেৱৰ সংগ্ৰহালয়তো সোমাই আহিলোঁ। তেখেতৰ ব্যৱহৃত সকলো বস্তুৰ লগতে সাহিত্যৰাজী, সাজ পোছাক, বঁটা বাহন, বাদ্যযন্ত্ৰ সকলোবোৰ সুন্দৰকৈ তাতে সজাই থোৱা হৈছে। আৰু তাত কেমেৰা ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাই। আৰু মোৰ বিশ্বাস আপোনালোকে যেতিয়া সময় সুবিধা পাব তালৈ যাব আৰু খুব বেছি ভাল পাব। আমাৰ আপুৰুগীয়া সম্পদবোৰ তাত খুব ধুনীয়াকৈ সজাই থোৱা হৈছে। আমাৰ সংস্কৃতি, আমাৰ ঐতিহ্য সকলোবোৰ তাতে আছে। আৰু আমিও দায়িত্বশীল হ'ব লাগে, আচলতে সেইবোৰ চাবলৈ যাব লাগে। আমাৰ উঠি অহা কিশোৰীবিলাকক বা আমাৰ উঠি অহা কণ কণ মইনা মাইনীহঁতকো সেইবোৰ দেখুৱাব লাগে। গতিকে শেষত একেবাৰে বানপানীৰ সোৱাদ লৈ আমি ৰুমলৈ বুলি উভতিলোঁ। ভিডিঅ'টো আগবঢ়াইছোঁ, সকলোৱে চাব তথা মৰম দিব।